অসীমত যাৰ হেৰাল সীমা পঞ্চম অধ্যায় পূৰ্বাভাস। তাকেইতো কি স্পাৰ্ধা মোৰ, আপোনাক মাতিবলৈ সাহ হৈছিল। গৌৰীয়ে মুখেৰে নামাতিলে। আধা জাপ খোৱা চকুৰ পাহি দুটাৰ মাজেদি মাথো কেৰাহীকৈ মোৰ ফালে খন্তেক চালে। সেই চোৱাৰ মাজত সুন্দৰকৈ ফুটাই তুলিলে অৱজ্ঞাৰ ভাৱটো। কিছুপৰ পাছতে নিজৰ হাতত মৰ্যাদাক পুনৰ প্ৰতিষ্ঠা কৰিবৰ অৰ্থেই মোৰ আগেদি সম্ৰাংগীৰ ভেমতেই উভতি খোজ ল'লে অহা বাটেদি। গৌৰী প্ৰথম পৰি যাওঁতে লক্ষ্য কৰিছিলোঁ সোপাৰ কপৌ ফুলপাহ মাটিত পৰি যোৱা। এতিয়া এৰি থৈ যোৱাত আৰু অলপ খং তুলিবৰ সুবিধা পাই মাত দিলোঁ, আপোনাৰ ফুলপাহ যে পেলাই থৈ গ'ল। তাৰ উত্তৰ নিদি গৌৰীয়ে মাথো কেৰাহীকৈ আকৌ এবাৰ ঘূৰি চালে। তিলকে দিয়া দ্বিতীয় বস্তু এটা এইবাৰ কামত লগালোঁ। শুকুলাৰ পিঠিত থকা সাপৰ পৰা কাঁড় এপাত উলিয়াই তাৰ আগেৰে অলপ হাউলি ফুলপাহ তুলি লৈ গৌৰীয়ে শুনাকৈ ক'লোঁ, বাহ, সুন্দৰ ফুলপাহ, কিন্তু পাপৰিবোৰ দেখিছোঁ বৰ চোকা। শুকুলাৰ মুখত গুজি দিলোঁ। খা। তাই মুখ ঘূৰালে। কেলৈ? খা, তেজ হ'ব তেজ। দেখা নাই কিমান তেজ? উত্তৰ আহিল, তেজ মোৰ নে মোৰ লগত যি এনেকৈ ব্যৱহাৰ কৰিবলৈ সাহ কৰে তাৰ। অপমানটো গ্ৰাহ্য নকৰি আচৰিত হোৱাৰ ভাও ধৰি গৌৰীৰ মুখলৈ চালোঁ। আপুনি এতিয়াও যোৱা নাই? মই ভাবিছিলোঁ। ফুলপাহ শুকুলাৰ কপালৰ পেটীডালত পিন্ধাই দিলোঁ। বাহ, দেখিবলৈ ঠিক একে হৈ পৰিছে। গৌৰীয়ে খঙত কি কৰিব একো ভাবি নাপালে। দূৰৈৰ পৰা অশোকে মোক মাতা শুনিলোঁ। অশোকে আমাক বিচাৰি ফুৰিছে। ৰিং মাৰি আমাৰ উপস্থিতি ক'ত জনালোঁ। অশোকহঁত নহা হ'লে গৌৰীয়ে কি কৰিলেহেঁতেন ক'ব নোৱাৰোঁ, কিন্তু অলপ পাছতে লগত কিছুমান মানুহ লৈ অশোকক অহা দেখি অশোক দাদা বুলি এনে ভাবি মোৰ ওচৰৰ পৰা দৌৰি গ'লগৈ যেন মই মানুহ নহয়, গৌৰীক খেদা সেই মহটোহে। অশোকৰ ওচৰ পাই হুৰাৰ পৰা নামি সেই পুৱাৰে পৰা এই প্ৰথমবাৰলৈ কমল নগৰৰ মাটিত ভৰি দিলোঁ। ব্যগ্ৰ হৈ অশোকে প্ৰশ্নৰ পাছত প্ৰশ্ন কৰিলে। ময়ো সকলো জনালোঁ। নজনালোঁ মাথো আজি মাঘৰ বিহুৰ প্ৰথম পুৱাতে গৌৰী আৰু মোৰ প্ৰথম প্ৰীতি সম্ভাষণৰ সূত্ৰ ইতিহাসখন। গৌৰীয়ে মুহূৰ্তলৈ মোৰ চকুলৈ চোৱাত ভাবিলোঁ হয়তো মোৰ লগত কৰা ব্যৱহাৰৰ কথা কৈ নিদিয়াত মোৰ প্ৰতি গৌৰী অলপ কৃতজ্ঞ হৈছে। পিছে সি ভবা কথা, ভুল হ'বও পাৰে। ভগৱানক ধন্যবাদ। অশোকে সকলো শুনি ক'লে, কাৰো যে একো নহ'ল সেয়ে ভাগ্য। এতিয়া বল যাওঁ। ব'লা গৌৰী। সিফালে উমাই চিঞৰ বাখৰ হুলস্থুল লগাইছে। আহোঁতে বাটত বান্ধি থোৱা অৱস্থাত মহটো দেখিলোঁ। সেইফালে চাই অশোকে ক'লে, চন্দন, দেখিছোঁ সৰুকালৰ হাত তোৰ এতিয়াও আছে। সিমান নাই, 3 বাৰৰ মূৰতহে। কিছু সময়ৰ পাছতে আমি আহি উমাহঁতৰ ওচৰ পালোহি। উমাৰ লগে লগে বহুত মানুহ আহি হাবিৰ কাষ পাইছেহি আৰু লগতে গৌৰীৰ সুবিধাৰ কাৰণে বাগি দুখনো আনিছে। দেখিলোঁ চাৰিওফালৰ সকলো উৎসুক দৃষ্টি মাথো গৌৰীৰ ওপৰত। উমাই গৌৰীক দেখিয়েই দৌৰি আহি আঁকোৱালি ধৰিলেহি। এবাৰ ভৰিৰ পৰা মূৰলৈকে সম্পূৰ্ণ অৱস্থাত আছে নাই চাই ল'লে। গৌৰী, মোৰ যে কি ভয় লাগিছিল। ওচৰৰ দূৰৰ প্ৰতিজন মানুহ আহি গৌৰীক সন্মান দেখুৱালে, সুস্থ দেখি আনন্দ প্ৰকাশ কৰি। আমাৰ সৰু দলটোৰ একেবাৰে শেষত আছিলোঁ মই। উমাই ইমান পৰ মোক দেখা নাছিল। হঠাৎ দেখি পাই চিঞৰি উঠিল, চন্দন। পাছ মুহূৰ্তত গৌৰীক এৰি ধৰিলেহি মোৰ হাতত। কিমান দিনৰ মূৰত আকৌ তোমাক দেখিলোঁ। কেতিয়া পালাহি? মাহীদেউ কেনে আছে? মোৰ প্ৰতি উমাৰ ব্যৱহাৰত সকলো মানুহেই অলপ হয়তো আচৰিত হৈছে, যিহেতু মই সকলোৰে অচিনাকি। বিশেষকৈ হৈছে গৌৰী। গৌৰীৰ বাহিৰেও আন এজন, যিজনে প্ৰথম দিনাই গৌৰীৰ শত্ৰুৰূপেই দেখা দিছে, সেইজনৰ প্ৰতিও যে উমাৰ ইমান আগ্ৰহ থাকিব পাৰে তাক গৌৰীয়ে হয়তো স্বপ্নতো ভবা নাছিল। কোন এই চন্দন? মোৰ প্ৰতি প্ৰথমে অশোকৰ এতিয়া উমাৰ আগ্ৰহ দেখি নিশ্চয় গৌৰীয়ে ভাল পোৱা নাই। আজি হঠাৎ গৌৰীৰ জীৱনলৈ ধুমকেতুৰ দৰে এই মানুহটো আহি গৌৰীয়ে সদায় দখল কৰি থকা অন্তৰখনো গৌৰীৰ ওচৰৰ পৰা আধা কাঢ়ি ল'ব খুজিছেহি। কোন ই? অলপ হাঁহি উমাৰ প্ৰশ্নৰ উত্তৰ দিলোঁ। মোৰ ভাল। তোমালোকৰ ভালনে নবৌ? আৰতি, মণি? মাকৰ ওচৰৰ পৰা আৰতিয়ে তপৰাই মাত দিলে। মোৰ খুব ভাল চন্দন মামা। আগলৈ